গুড মৰ্ণিং ফ্ৰেণ্ডছ, বৰ্তমান বাজিছে ৰাতিপুৱা 9টা আৰু মই যাবলৈ ওলাইছোঁ বৰমা বাজাৰত। মানে কিবা কিবি কিনিব লগা আছে, সেইবাবে বৰমা বাজাৰত যাম আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ। গাইজ, বৰ্তমান বৰমা পালোঁ আমি দলংখন এইপিনে আছে বজাৰ, এতিয়া বজাৰ যাওঁ আমি। গাইজ, হাইৱে ৰাস্তা কৰাত বহুত টান কথা হৈছে আজিকালি। এইখন বজাৰ, এতিয়া বজাৰত যাওঁ আমি। টেক্সিবিলাক কাপোৰ চাওক, মাত্ৰ 100 মাত্ৰ 100। লং পেণ্ট কিনিব খুজিছে চাওক, লং পেণ্টটো এইটো খুলি আছে। লাগছে না মানুহটো ডাঙৰ লং পেণ্ট ভিতৰত ডাঙৰ লং পেণ্ট। এইটো চা, কলাটো চা। 600 কিমান? লাগছে লবি নেকি? এইটো ভাল লাগিছিলে, লাগিছিলে। ডুপ্লিকেট না চাচোন অৰিজিনেল পইচা এইগিলা, অৰিজিনেল। লং পেণ্ট লৈ লাগে চাওক, লং পেণ্ট, এইটো লং পেণ্ট তাৰ বেলেগ লগা আছে। চাওক লেট্ৰিনত দিয়া চেলেন মাগুৰ আছে, ডাঙৰ 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 লেট্ৰিনত দিয়া বাবে। চাওক না কি কম ডাঙৰ মাগুৰ, মানে আৰ্মি এইগিলাখানে বুঢ়া হ'লে বৰমা বাজাৰত এৰি থৈ যায়, সেইকাৰণে কম ডাঙৰ কৰিছে এইটো। মাংস লৈ ৰ'ব, বৰমাত যিহেতু আছোঁ মাংস লৈ যাওঁ অলপমান, তাৰ পৰা নিলে পূৰা পুৰিম খাম, আপোনাক চব দেখাম। ভিডিঅ'টো লাগ কৰি চাই থাকক। পুরা এই না কি আরা ভাই মা কপি করে থাকি আজি এরা জোতা চলি পাছে পাছে আছো তো আর খরচ আর কি করিম আর হল আর বাজার আজি কারণে চাই থাকো। গাইস সিংড়া বেগে চাহ আছে, সিংড়া চাহ খরচ যাওঁ আর সিংড়া চাহ খাই কিনে আমি বেগে মাংস টুকলা যাই কিনে পুরা পুরিব লাগে। বেগে মিডল আর রূপম চাহ খাই আছে, এইটো ওস্তাদ আর এইটো হৈছে বৰমাৰ তেল ডিপু। আৰু আমাৰ পাছফালে আছে মিডুল ৰূপম, দুটা পাছফালে চাইকেল মাৰি আছে আৰু এজন লগ পাই গলো, এইটো শংকৰ। This is my house. This is my factory. This is my factory. Who need to can buy? I tell you. গাইস এখানে সব বিএড কলেজ কতবারে মানে বনাই আছে নতুন। বর্তমানে আমি যাই আছো মানে লোকেশনটা চাই আছো, কত খাওয়া খাওয়া ভালো বা আমার মাংসখিনি কত পুরা ভালো তাকে চাই যাইছো। মনে খাওয়ার আছে মাংস সব আছে ইয়াতে, দেখা দিম আমার পিছত। গাইস চাওক মাংস পুরার কাৰণে বাছা লৈ লৈছো পুরা, ইয়াতে হিয়াই মাংস পুৰিম আৰু খাম। গাইস আমাৰ লোকেশনটো হৈছে এইটো গাছৰ তলত পুৰা ইয়াতে ৰান্ধিম আমি। এইবিলাক হৈছে খৰি আৰু মনাত চব বস্তু আছে, ধনিয়া পাত পুৰা কাহি আৰু অকলা দাঁটো মাংস আৰু কিবা কিবি খৰি চব ৰেডি হৈছে, মাত্ৰ এতিয়া জ্বলাব লাগে আৰু খাব লাগে। নদী পাৰত চব চব মূলা খেতি কৰিছিল, আচলতে মূলাবিলাক চব ফুলি ফুলি গৈছে, এইভাবে বঢ়িয়া ফুল ফুল দেখা পাইছে। এই আৰু এইভাগে বগৰীটো খাম খানা কিবা নদী এই কিবা আনবা গৈছে বাঁহৰ কাৰণে পুৰা কাৰণে কিবা কিবা আনবা গৈছে সিয়ে। চাওক এতিয়া মাংস ফুটাই আছে, মাংস দে ভালকে ফুটা, কি বল চল নাই নেকি, মাংস ফুটাই পাৰা দেখো। বাপৰে বাপ খাম কি গাইস চাওক মাংস মাংস এতিয়া খাব লাগে, পুৰিব লাগে। মাংস পুৰি আছো, মাংস পুৰা আৰম্ভ, বাপৰে বাপ বেয়া গৰম।
বাপৰে বাপ কি লাগছে ওস্তাদ তেল পুৰা তপতপে পৰি আছে গাইছ মাংসখিনি অলপ মছলা সেইটো দিম ৰ'বা এতিয়া খাই না সোৱাদ লাগিব তাৰমানে টেষ্টি হ'ব চাওক না গাইছ গাহৰিৰ ইমান তেল তাৰমানে বা তপতপে পৰি আছে হাতত চাওক আৰু কেনেকৈ মাংস পিঁয়াজ জ্বালা ধনিয়াৰ পাত লাইৰ পাত মছলা চব দিম তাৰপিছত খাম দিম Ini botai. Right, kau kau ada sih. পিঁয়াজ আৰু এইখিনি আছে এপিচ মাংস আছে বাকী একো নাই জ্বালা আৰু পিঁয়াজ খিনি আছে খাব পিছ আমাৰ এপিচ অফিচাৰ খা অফিচাৰ খা আমাৰ ওচৰতে পুৰা খাব এতিয়া এইখিনি লৈ খা খা এইখিনি ওচৰতে চবতে খাব জ্বালা তলা হাতি বা 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 ই খাইছে ই হাতটো বেজাং এতিয়া নদীত নদী যাঙা গাইছ খাওঁ দক গাইছ খাবলৈ আইগাল এটা মুখ ধুই আছোঁ নদীত চাওক নদী পুৰা মুখ ধুই আছোঁ মজা মজা একদম মজা জ্বলাই খাই বঢ়িয়া লাগে তাৰমানে আপোনালোকে যদি ক'ৰবাত পিটি চিটি যায় গাহৰি একদম জ্বলাই কিনে খাব একবাৰ খাই কিনে চাব কেনে লাগে আজি একদম খাই দাম ভাল লাগছে তো বাছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে কাষত থকা ছাবস্ক্ৰাইব বটনটো দাবি দি কিনে বেল আইকনটো বজাই দিব যেন প্ৰথমে ভিডিঅ'টো আপোনালোকে চাব পাৰে তো আজি বাই বাই পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈ জয় হিন্দ জয় ভাৰত